নমস্কাৰ বেকা লিংক কেনেকৈ সিধা কৰিব আৰু সৰু লিংক কেনেকৈ আপোনালোকে ডাঙৰ কৰিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণভাৱে জানি ল'ব পাৰিব যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব জন্মৰ পৰাই আপোনালোকৰ বেকা নেকি ঘৰত যদি কাৰোবাৰ বেকা আছিল তেতিয়াহ'লে আপোনাৰো বেকা হৈ পৰিব পাৰে 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীলৈ যদি বেকা আছে তেনেহ'লে ভয়ৰ একো কাৰণ নাই বেকা হোৱা কাৰণে যদি মিলনত অসুবিধা হৈছে তেনেহ'লে সঠিকভাৱে আপোনালোকে এই ভিডিঅ'টো জনা দৰকাৰ এতিয়া প্ৰধান প্ৰশ্নটো হ'ল বেকা হোৱাৰ সমস্যা কিয় হয় ইয়াৰ প্ৰধান কাৰণ হ'ল বেছি কষ্ট পোৱাকৈ যদি হস্তমেথুন কৰে আৰু সদায় বেছি বেকা দিশতেই যদি হস্তমেথুন কৰে তেনেহ'লে এই সমস্যা হ'ব পাৰে দ্বিতীয় প্ৰধান কাৰণটো হ'ল সকলো সময়তে যদি আপোনাৰ মিলন কৰিবলৈ মন গৈ থাকে আৰু সকলো সময়তে যদি উত্তেজিত হৈ থাকে তেতিয়াহ'লে কাপোৰ বা পেনৰ হেঁচা পৰিও বেকা হ'ব পাৰে বা মানুহৰ চকুৰ পৰা বাচিবলৈ বেকা কৰি ৰাখিলেও বেকা হোৱা দেখিবলৈ পোৱা যায় এতিয়া কথা হ'ল যদি আপোনালোকৰ বেছিকৈ লিংকটোৱে বিষ কৰে বা লিংকটো যদি আপোনালোকৰ বেছি বেকা তেনেহ'লে আপোনালোকে কৰিব কি আপোনালোকৰ বেলেগ একো উপায় নাই বা আপোনালোকে একো উপায় অৱলম্বন নকৰিব একমাত্ৰ আপোনালোকৰ উপায় হ'ল ডক্তৰৰ সঠিকভাৱে পৰামৰ্শ লোৱা আৰু ডক্তৰৰ কথাৰ মতে আপোনালোক চলা দেখিবলৈ পাব আপোনালোকৰ বিষ লাহে লাহে নোহোৱা হ'ব আৰু আপোনালোকৰ লিংক চিধা হৈ আহিব যদি কম বেকা হয় আৰু মিলনৰ সময়ত একো অসুবিধা নাথাকে তেনেহ'লে আপোনালোকৰ একো চিন্তাৰ কাৰণ নাই এতিয়া আমি জানি লওঁ আহক কিছুমান উপায়ৰ বিষয়ে বা কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে আপোনালোকে তিলৰ তেল দি মালিচ কৰিব পাৰে আৰু মালিচ কৰাৰ সময়ত আপোনালোকে চাব যে চিধাকৈ মালিচ কৰিব এনেধৰণে ৰেগুলাৰ মালিচ কৰিলে 1 মাহৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ চিধা হৈ আহিব সুন্দৰভাৱে আপোনালোকে ভিডিঅ'টো বুজি পালে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব আৰু লগতে আপোনালোকৰ কিবা যদি অসুবিধা থাকে মোক কমেণ্টৰ যোগেদি জনাব পাৰে মই ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ নমস্কাৰ